চন্দন ব্ৰহ্ম মই যোৱাকালিয়ে কৈছে বিপিএফ দলে যেটো পানিশমেন্ট কৰিব পৰা নাই চন্দন আৰু খাম্পাক বিপিএফক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে ইহঁতে আমিহে পানিশমেন্ট দিব লাগিছিল চন্দন আৰু খাম্পাক তো আমাৰ হৈ পেলাই ইউপিপিএলে বেয়াকে পানিশমেন্ট দিছে তো ইয়াৰ কাৰণেতো মই ইউপিপিএল দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছো ভাল পাইছো যথেষ্ট গুৰুত্বপূৰ্ণ মানে আজি আমাৰ চৰকাৰী ডাঙৰীয়া এমচিএলএ এইবাৰতো সি 100% জিকিবই নিচিমা সমষ্টিৰ পৰা আৰু ইএম দিয়াটো 100% কথা আৰু আজি সেয়া নিৰ্বাচনী সভা যিটো হৈছে ইয়াত নিচিমা সমষ্টি হিচাপে 3টা প্ৰাইমাৰী একেলগে মিটিং হৈছে ইয়াত অকল 3টা প্ৰাইমাৰীহে আৰু 7টা প্ৰাইমাৰী আৰু আছে 3টা প্ৰাইমাৰীতে আপোনালোকে দেখিছে এই 3টা প্ৰাইমাৰীত যিমান জাতি জনগোষ্ঠী আছে ৰাজবংশী হওক বেংগলী হওক বড়ো হওক মুছলিম হওক মুঠতে বা হিন্দী ভাষী এই 3টা প্ৰাইমাৰী যি জাতি আছে গোটেই জাতিটো ওলাই আহিছে আৰু আমাৰ দলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে আমি দেখিলে এনে গম পাই কোন জিকিব কোন হাৰিব তো ইয়াত কোন আহে সেইটোকে আমি চাই আছো ফেৰেঙা আহিলেও হাৰিব কোনোবা বিনা গয়াৰী আহিব বুলি শুনি আছো যি আহিলেও হাৰিব মুঠতে জেমছে এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে নিচিমা সমষ্টিৰ পৰা দীপেন বৰাই আজি সংবাদ মাধ্যমৰ আগত কৈছে যে ইলেকশ্যনৰ পিছে ইউপিপিএল আৰু বিপিএফ এইবিলাক এইফালে শুনিছিলা এইফালে ওলাই গ'ল এইফালে শুনিছে এইফালে ওলাই গ'ল ছেকেণ্ডটো 6 তাৰিখত ভিতৰত হ'ব আজি 28 তাৰিখ না 29 2 দিন চন্দন ব্ৰহ্ম মই যোৱাকালিয়ে কৈছে বিপিএফ দলে যেটো পানিশমেন্ট কৰিব পৰা নাই চন্দন আৰু খাম্পাক বিপিএফক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে ইহঁতে আমিহে পানিশমেন্ট দিব লাগিছিল চন্দন আৰু খাম্পাক তো আমাৰ হৈ পেলাই ইউপিপিএলে বেয়াকে পানিশমেন্ট দিছে তো ইয়াৰ কাৰণেতো মই ইউপিপিএল দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছো ভাল পাইছো পানিশমেন্টটো কেনেকুৱা মানে ইউপিপিএলতো তেওঁলোকক টিকেট প্ৰদান এটা আপনার নামত টিকিট দিবে ভোটে নিদে ইউপিপিএলে ভোটে নিদে এই কাৰণতে মই কৈছো আমি যেটো দিব পৰা নাই পানিশমেন্ট এই পানিশমেন্টটো ইউপিপিএলে বিৰাট আসলা এটা খাম্পা বৰ কৰিও কৈছে যে হাজৰা মৌলিকতাৰ বেছি শান্তি আছে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ৰাজু বাবা এইফালে শুনিছে না এইফালে ওলাই গ'ল কালি ব্ৰহ্মপুত্ৰ কৈছে এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিব আপোনালোকে সিঙ্গেল ডিজিটত থাকিব প্ৰমোদক হেলিকপ্টাৰত ঠেং আছে না নাই